हेलो एवरीवन वेलकम टू माय न्यू चैनल সকলোকে মোৰ নতুন চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাম ঢেকীয়া শাকৰ এটি সিম্পল ৰেচিপি। তো ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। তো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। এয়া হৈছে ঘৰৰ পিছপিনে মই য'ত ঢেকীয়া তুলিব আহিছো। এয়া চাওক মোৰ ঢেকীয়া শাকখিনি তোলা হৈ গ'ল। তো ব'লক তেতিয়াহ'লে ঘৰত লগ পাই আছোঁ। ঢেকীয়াখিনি মই ভালদৰে ধুই লৈ এনেকৈ ছিঙি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে কাটি ল'ব পাৰে। তো মই কাটি নাই লোৱা, ছিঙিয়ে ল'লোঁ। ইয়াতে দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, অলপমান নহৰু খুন্দি লৈছোঁ, দুটা জলকীয়া দিছোঁ, অলপ কেঁচা আম দিছোঁ। আমখিনি অলপ পকাৰ নিচিনা হৈছে বাট টেঙা হয় বহুত। তো এইখিনি বস্তু এতিয়া বলক বনাই লওঁ। কেৰাহী এখন মই ধুই লৈ পেলাই ইয়াতে তেল দিছোঁ। তেলখিনি গৰম হৈ আহিলে দেখিছে ধোঁৱা ওলাইছে। এতিয়া মই পিঁয়াজখিনি এইখিনি ৰঙচুৱা হ'লৈকে অকণমান ভাজি লৈছোঁ। তাৰপিছত ইয়াত দিম নহৰু যিখিনি খুন্দি লৈছোঁ আৰু জলকীয়া দুটা। এইখিনিও ভালদৰে নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে অকণমান লৰাই লৈছোঁ। তাৰপিছত ইয়াতে ঢেকীয়াখিনি দি লৈ পেলাই আকৌ এবাৰ লৰাই ল'লোঁ। এতিয়া দিম ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি। এইখিনি ভালদৰে মিক্স কৰি পেলাই 5 মিনিটৰ বাবে ঢাকন লগাই দিম। এয়া চাওক 5 মিনিট পিছত ঢেকীয়াখিনি এতিয়া এবাৰ আকৌ লৰাই লৈছোঁ। এতিয়া ইয়াত দিম যিখিনি আম মই থৈ দিছিলোঁ সেইখিনি আম। কিন্তু আমখিনি গোটেই নাই দিয়া, কাৰণ মোৰ বেছি হোৱা যেন লাগিলে সেইকাৰণে অকণমান দিলোঁ। যিহেতু আমখিনি টেঙা হয়। এতিয়া এইখিনি ভালদৰে আকৌ এবাৰ ঢেকীয়াৰ লগত ভাজি ল'ম। প্ৰায় 10-15 মিনিটমান ভাজি লোৱাৰ পিছত এয়া আমাৰ ঢেকীয়া ফ্ৰাই হৈ গ'ল। 95% হৈছে। দুবাৰমান লৰাই লওঁ। এয়া দুবাৰমান লৰাই লৈছোঁ। এয়া চাওক আমাৰ ঢেকীয়া ফ্ৰাই ৰেডি। এয়া চাওক মোৰ ঢেকীয়া ৰেডি। এবাৰ নহৰু আৰু আম দি পেলাই খাই চাব ঢেকীয়া, বহুত টেষ্টি লাগে। যদি কোনোবা আগতে খাইছে এনেকৈ খাবও পাৰে। তো তলত কমেণ্ট বক্সত মোক জনাব। আৰু যিসকলে খোৱা নাই সেইসকলে এবাৰ ইয়াৰ জুতিটো লৈ চাব। এতিয়ালৈকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে আহিছোঁ, বাই বাই।